ৰাজ্যত কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰাৰ বাবে পৰামৰ্শ দিছে ৰাজ্যিক কেবিনেটে। কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ে পৰীক্ষা বাতিল কৰাৰ পৰামৰ্শ দিলে কেবিনেটে। এই সন্দৰ্ভত 18 জুন অৰ্থাৎ কাইলৈ হ'ব চূড়ান্ত সিদ্ধান্ত। কিন্তু আনুষ্ঠানিক সিদ্ধান্ত কাইলৈ ঘোষণা হ'ব যদিও এই বছৰৰ ৰাজ্যৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল হোৱাৰ সম্ভাৱনাই সৰ্বাধিক। কিন্তু পৰীক্ষা বাতিল হ'লে কিহৰ ভিত্তিত বা কেনেকৈ হ'ব শিক্ষাৰ্থীৰ মূল্যায়ন? শিক্ষাৰ্থীক উত্তীৰ্ণ কৰিবলৈ মূল্যায়নৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বন কৰা হ'ব। বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলৰ মূল্যায়নৰ বাবে গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে তেওঁলোকৰ 50% নম্বৰ অনা হ'ব তেওঁলোকৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিটৰ পৰা। অৰ্থাৎ মেট্ৰিকত তেওঁলোকে যিমান নম্বৰ পাইছিল তাৰ পৰা 50% নম্বৰ যোগ হ'ব তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নৰ বাবে। আৰু বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ বাবে বাকী 50% নম্বৰৰ মূল্যায়ন হ'ব তেওঁলোকে ইতিমধ্যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষত দিয়া প্ৰেক্টিকেল পৰীক্ষাৰ দ্বাৰা। উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে 50% নম্বৰ লোৱা হ'ব তেওঁলোকৰ মেট্ৰিকৰ মাৰ্কশ্বিটৰ। আৰু বাকী 50% নম্বৰৰ মূল্যায়ন কৰিব এখন সমিতিয়ে। প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত থাকিব এই বিশেষ সমিতি, যি সমিতিয়ে আভ্যন্তৰীণ মূল্যায়নৰ জৰিয়তে উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীৰ 50% নম্বৰৰ মূল্যায়ন কৰিব। আৰু ইয়াৰ বাবে প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়তে থাকিব বিশেষ সমিতি। যদি পৰীক্ষা অনুষ্ঠিত নহয় তেনেস্থলত আমাৰ যিখিনি ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ আমি ইউনিট টেষ্ট দুটা ইউনিট টেষ্ট আমি অলৰেডি পাতিছিলোঁৱেই অনলাইন হিচাপে। আৰু যেতিয়া আপোনাৰ হাফ ইয়াৰলিও আমি পাতিছিলোঁ। আৰু প্লাছ আমি যেতিয়া খুলিছিলে গভৰ্ণমেণ্টে যেতিয়া অসম চৰকাৰে খুলি দিছিলে তেতিয়া আমি এটা এছেছমেণ্ট 100 মাৰ্কৰ লৈ থোৱা আছে। এতিয়া যদি শিক্ষা বিভাগে কেনেদৰে কিভাৱে বা মূল্যায়ন কৰিবলৈ কয়, এতিয়া আমাৰ হাতত এইখিনি বস্তু মজুত আছে। যদি এইখিনি বস্তুৰ ওপৰত তেওঁলোকে কয় তেনেহ'লে তাৰ ওপৰত মূল্যায়ন হ'ব। আৰু এনেদৰে উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ মূল্যায়নৰ পিছত এতিয়া পৰৱৰ্তী পৰ্যায়ত হ'ব কেনেকৈ তেওঁলোকে কৰিব নামভৰ্তি। স্নাতক কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ বাবে অৰ্থাৎ BA, BSc আৰু BComত নামভৰ্তিৰ বাবে হ'ব এন্ট্ৰেন্স পৰীক্ষা। অৰ্থাৎ কোনো এগৰাকী শিক্ষাৰ্থীয়ে যদি গুৱাহাটীৰ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেহ'লে তেওঁ কামৰূপ মহানগৰ জিলাৰ বাবে হোৱা এন্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আৰু তাৰ পিছতেই সেই এন্ট্ৰেন্স পৰীক্ষাতে তেওঁলোকে নিজৰ 3খন পচন্দৰ মহাবিদ্যালয়ৰ নাম উল্লেখ কৰিব লাগিব। আৰু এন্ট্ৰেন্স পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতে তেওঁলোকৰ সেই মহাবিদ্যালয়সমূহত হ'ব নামভৰ্তি। ঠিক তেনেদৰে প্ৰতিখন জিলাতেই হ'ব এই এন্ট্ৰেন্স পৰীক্ষা।